নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। মাটিৰ খাজনাক লৈ আহিছে এটা জৰুৰী খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। মাটিৰ খাজনাক লৈ আহিছে এটা জৰুৰী খবৰ। এতিয়াৰে পৰা ঘৰত বহিয়ে সহজতে দিব পাৰিব মাটিৰ খাজনা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সহজ কৰি তুলিছে মাটিৰ খাজনা দিয়াৰ প্ৰক্ৰিয়া। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই অতি সহজ কৰি তুলিছে মাটিৰ খাজনা দিয়াৰ প্ৰক্ৰিয়া। এতিয়াৰ পৰা আপোনালোকক যাব নালাগে কাৰ্যালয়লৈ। জুলাই 2023 পৰা অনলাইন পৰ্টেল যোগে দিব পাৰিব মাটিৰ খাজনা। ইতিমধ্যে মুকলি কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। পঞ্জীয়নৰ বাবে লগইন কৰক sevasetu.assam.gov.in ত। লগতে UPI ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিংৰ জৰিয়তে আদায় দিব পাৰিব আপোনালোকে মাটিৰ খাজনা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিকোনো প্ৰশ্ন অভিযোগৰ বাবে ডায়েল কৰক 180034533574 নম্বৰত।